নমস্কাৰ সেউজালী তৰফৰ পৰা মই ববিতা দাসে আকৌ এবাৰ আপোনালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো। আজি কেইজনমান খুব ধুনীয়া ধুনীয়া মই দেখাই দি আছো আপোনালোকক। দেখিছেনে খুব ধুনীয়া ধুনীয়া ইউনিক ডিজাইন এটাত আপোনালোকৰ কেঁচা পাট হয়, কেঁচা পাটত আপোনালোকৰ গাড়ী দিয়া মেখেলা চাদৰ। আৰু মানে এই ডিজাইনটো কি জানে আমিয়ে নতুনকৈ আনিছো, খুব এটা ইউনিক ডিজাইন। আপোনালোকক মই এজোৰ এজোৰকে দেখাই দিম। আৰু আপোনালোকক মই আৰম্ভণিতে এটা কথা কৈ দিওঁ, আমি যেতিয়া এটা ভিডিঅ' আপোনালোকক আপলোড কৰিছিলো এইটো আপোনালোকৰ মাটিহালত নুনি জোৰা, সেইটো মানে আপোনালোকে ইমান এটা ভাল ৰেছপন্স দিছে নহয়। আমি মানে এতিয়া সেই পিচবোৰ সোল্ড আউট, মানে মানুহক সোল্ড আউট কৈ কৈ মানে আমি সেই কৰিব পাৰো, ইমান মেছেজ আহি আছে তাৰ, আৰু আমি দিব পৰা নাই, তাৰ কাৰণে আমাক খুবেই দুখিত। আমাৰ অতি সোনকালে এই পিচবোৰ আহি যাব, অতি সোনকালে এই পিচবোৰ আহি যাব, আমি আপডেট দি দিম। তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব, তেতিয়া মানে আপোনালোকে আপডেটবোৰ পাই থাকিব। এটা এটা পাৰ্চনেলি এটা এটাকে জনাই থকাটো আমাৰ কাৰণে দিগদাৰী হয় ন, তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। এতিয়া মই পিচবোৰ ভালকে দেখাই দি আছো। এইটো প্ৰথম জোৰাটো হৈছে এইটো, দেখিছেনে খুব ধুনীয়া আৰু মানে খুব হাই কোৱালিটিৰ হয় দেই। আমি খুব হাই কোৱালিটিত আপোনালোকক বহুত কম ৰেঞ্জত দিম। এইটো কেঁচা পাটৰ জোৰাটো আপোনালোকক মই ওচৰৰ পৰা দেখাই দিওঁ এবাৰ, ওচৰৰ পৰা আপোনালোকে গম পাব। দেখি এই বহুত চফ্ট হয় আৰু মানে কাপোৰটো বহুত মানে আপোনালোকৰ চব বডি হাগিং হয়। আৰু দেখিছেনে আঁচলৰ ডিজাইনটো খুব এটা ধুনীয়াকৈ আছে, আপোনালোকৰ পিংক আৰু বটল গ্ৰীণৰ কাম কৰা আছে। দেখিছেনে কম্বিনেশ্যনটো খুব এটা ধুনীয়া হয়, ইউনিক জোৰা হয় এটা। আৰু ইয়াৰ এইখন হৈছে মেখেলাখন, এইখন হৈছে আপোনালোকৰ মেখেলাখন, এইখন মেখেলাখন দেখিছেনে, এইখন খুব ধুনীয়া হয়। এইটো আপোনালোকৰ পিংক আৰু বটল গ্ৰীণেৰে কাম কৰা আছে, খুব ধুনীয়া হয়। কেঁচা পাত গাড়ী দিয়া হয় আপোনালোকৰ, আৰু খুব হাই কোৱালিটিৰ হয় দেই, খুব হাই কোৱালিটিৰ হয়। আমি অতি কম ৰেঞ্জত দি আছো। আৰু এইটো হৈছে আপোনালোকৰ চাইড পাৰটো। চাইড পাৰখিনি যেতিয়া লগাব ৰেডি কৰি আপোনাৰ কাপোৰযোৰ খুব ধুনীয়া ধৰণী হৈ উঠিব। এইটো আৰু ইয়াৰ প্ৰাইচটো আপোনালোকক মই জনাই দিওঁ, 1999 আপোনালোকে এই পিচটো আমাৰ পৰা ল'ব পাৰিব। আমাৰ স্ক্ৰীনত এটা নম্বৰ আহি থাকিব, সেই নম্বৰটোত আমাক হোৱাটছআপ কৰিব অৰ্ডাৰ দিবলৈ। খুব ধুনীয়া হয়, দেখিছেনে। এইটো স্ক্ৰীনশ্বটটো লৈ ল'ব। নেক্সট হৈছে এইটো এটা পিচ, কালাৰবোৰ খুব বেছিয়ে ধুনীয়া হয়। মানে আপোনালোকৰ কালাৰ মানে যিকেইটা কালাৰে আপোনালোকে দেখিব নহয়, এনেকুৱা লাগিব যে গোটেইটো কালাৰে আপোনালোকৰ ধুনীয়া, খুব ধুনীয়া। এইটো এটা, এইটো ইয়াত আপোনালোকৰ পটিটো যেতিয়া আহি যাব বহুত হাইলাইট হৈ উঠিব কাপোৰযোৰ। এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো, আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ আছে, দেখিছেনে। এয়া এইটো কাপোৰটো বহুত বেছি ভাল হয়, আপোনালোকৰ বহুত হাই কোৱালিটি হয়। আপোনালোকে যেতিয়া অৰিজিনেলি চুই চাব নহয় কাপোৰযোৰ, তেতিয়া মানে বেছি গম পাব কাপোৰযোৰ কি, ইমান কম ৰেঞ্জত আপোনালোকক পাই আছে। আৰু এইখন হৈছে আপোনালোকৰ ইয়াৰ মেখেলাখন, এইখন হৈছে আপোনালোকৰ মেখেলাখন, এইটো মেখেলাখন খুব ধুনীয়া হয়। আপোনালোকে এইবোৰো জল্দি জল্দি বুক কৰি ল'ব, যিহেতু ষ্টক বহুত লিমিটেড হয় আমাৰ, আপোনালোকে জল্দি জল্দি বুক কৰি ল'ব। এইটো হৈছে আপোনালোকৰ চাইড পটি কটা, চাইড পটি এইটো হৈছে খুব ধুনীয়া হয়। আৰু প্ৰাইচ সকলোৰে সেম থাকিব, আপোনালোকৰ 1999 আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া হয় প্ৰাইচটো। নেক্সট হৈছে এইযোৰ, এইযোৰত আপোনাৰ পিংকত আৰু ডাৰ্ক ব্লু, আপোনালোকে চাগে ভিডিঅ'ত কলাৰ নিচিনা দেখিব পাৰে, একদম মানে ডাৰ্ক কালাৰটো, একদম ডাৰ্ক নেভি ব্লু। আপোনালোকৰ ভিডিঅ'ত চাগে কলা বুলি ভাবিব পাৰে, এইটো কিন্তু কলা নহয় হা, এইটো আপোনালোকৰ ডাৰ্ক কালাৰ, একদম ডাৰ্ক নেভি ব্লুটো, তাত পিংক আৰু ডাৰ্ক নেভি ব্লুৰে কাম কৰা আছে। আপোনালোকে ওচৰত যেতিয়া দেখা পাব তেতিয়াহে গম পাব এইটো ডাৰ্ক নেভি ব্লুৰে কালাৰটো কৰা আছে। আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন, এইখন হৈছে মেখেলাখন, এইখন খুব ধুনীয়া হয় পিচ কেইটা দেই, আপোনালোকে জল্দি জল্দি বুক কৰি ল'ব। আৰু ইয়াত চাইড পটি কেইটা, এইকেইটা হৈছে চাইড পটি, খুব ধুনীয়া হয়। আপোনালোকৰ এইটো কিন্তু বহুত ইউনিক ডিজাইন দেই, বহুত বেছি ইউনিক ডিজাইন। এইটো 1999 ল'ব পাৰিব। নেক্সট হৈছে এইটো এটা পিচ,
এইটো পিচটো দেখিছেনে এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো এইটোত আপোনালোকৰ পিংক আৰু গ্ৰীনৰ কাম কৰা আছে মই যেতিয়া প্ৰথম জৰাটোৰ আপোনালোকক দেখাইছিলো তাত মানে আপোনালোকে ভাবিব কাপোৰযোৰ মানে ডিজাইনটো সেম হয় অলপ আঁচলৰ ডিজাইনটো বেলেগ বেলেগ আছে গতিলিযোৰৰ ইয়াত আপোনালোকৰ আঁচলৰ ডিজাইনটো বেলেগ আৰু প্ৰথম কাপোৰযোৰ যিযোৰ দেখাইছিলো তাৰ আঁচলৰ ডিজাইনটো বেলেগ কালাৰটো আপোনালোকৰ সেইযোৰত বটল গ্ৰীণ আহিছিল এইযোৰ গ্ৰীণ এইযোৰ গ্ৰীণ আপোনালোকৰ এইটো হৈছে আপোনালোকৰ মেখেলাখন আপোনালোকে যেতিয়া পিন্ধিব ৰেডি টু ৱেৰ কৰি খুব বেছি ধুনীয়া লাগিব আৰু আপোনালোকক আমি কৈ থৈ দিওঁ যদি আপোনালোকক ৰেডি টু ৱেৰ লাগে আমি ৰেডি টু ৱেৰ কৰি দিয়া হয় আৰু ৰেডি টু ৱেৰৰ এক্সট্ৰা 300 এটা আমি চাৰ্জ লওঁ এইটো হৈছে আপোনালোকৰ সাইড পটি এইটো খুব ধুনীয়া হয় কিন্তু কালাৰবোৰ খুব ইউনিক ডিজাইন এটা জলদি জলদি বুক কৰি ল'ব আপোনালোকে আৰু খুব আনকমন এটা ডিজাইন আমি প্ৰথম লৈ আহিছো প্ৰথমটো যেতিয়া আপোনালোকে ইমান ধুনীয়া এটা সঁহাৰি জনাইছে আমাৰ খুব বেছি ভাল লাগিছে আপোনালোকে এই কেইযোৰ আপোনালোকে পিন্ধি খুব আৰাম পাব ঠিক আছে আজিলৈ আহিছো থেংক ইউ